ফোন কৰি মাতিলো ইমান দেৰি অহা নাই এইটো কিনো কৰি আছে জানো এইটো আকৌ এবাৰ ফোন এটা কৰিহে চাওঁ। হেল্ল' ৰমেন কি কৰি আছ তই অথনিয়ে ফোন কৰিলে অহা নাই যে ইমান দেৰি এই গৈছো ৰ যাবলৈ ওলাই পেলাই যাবলৈকে লৈছো তই ফোন মাৰিছ আহা সোনকালে যাওঁ সি ৰখি আছে সোপাই অথনিয়ে পৰা মই ওলাওঁতে দেৰি হৈ গ'ল আহিব এতিয়া সোনকালে আহিব ফোনটো মাৰি দিলো নহয় আহি থাকক না না নি নি না 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 নি da 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 na na ni 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 na ni na 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 ni 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 na ni na পাই গ'লোহি কচোন বাৰু এতিয়া তই কেলে মাতিছিলি কম বাৰু তই বহি লচোন বাৰু আগতে চকীত বহি লৈছো ৰ'বা বহি লওঁ अब बताओ मैंने देख लिया क्या बात है बताओ जल्दी बताओ হিন্দীতহে সুধিছে যে তই হিন্দীত সুধিছে যে কেতিয়াবা হিন্দী শিকিলি হ'ব বাদ দেচোন বাৰু হিন্দীত মই এনেই সুধিলো আৰু তই কথাটো কেলে মাতিছিলি নাই এনেই বোলো ভিতৰত সোমাই থকাতছে অকণমান বাহিৰলৈ ওলাই আহোঁ সেইটো কাৰণে তোক মাতিলো আকৌ বাহিৰলৈ বোলো অকণমান বাহিৰত থাকিলে ভাল অকণমান বতাহ প্ৰকৃতি বতাহ চতাবোৰ ল'বলৈ সেইটো কাৰণে মাতিছে হয় বাৰু সেইটো প্ৰকৃতি বতাহ চতাবোৰ ল'লে ভাল পাওঁ গাটো একদম পুৰা ফ্ৰেছ হৈ থাকে এনেই আজিকালি ল'ৰা ছোৱালীবোৰেতো একদম পুৰা ভিতৰত সোমাই গেম খেলি থাকে এইবোৰ বাহিৰত খেল চেল নেখেলে সেইটো কাৰণে বাহিৰলৈ আহিব লাগে সদায় দেই ল'ৰা ছোৱালীবোৰ বাহিৰত আহি পেলাই অকণমান খেলিব কৰিব লাগে আজিকালিতো মোবাইল আহি গ'ল মোবাইলতে চব কৰি থাকে মোবাইলতে গেম খেলে আজিকালি ল'ৰা ছোৱালীবোৰে অকল মোবাইলত গেম খেলে বাহিৰলৈ আহিব লাগে অকণমান খেলিব লাগে ওলাই মেলি প্ৰকৃতি অকণমান সেৱা চেৱাবোৰ খাব লাগে তেতিয়াহে ভাল হৈ থাকে মগজটো ফ্ৰেছ হৈ থাকে এই আমি সেইহঁতৰ পৰা আহোঁগৈ ব'ল ৰবীন্দ্ৰৰ পৰা আহোঁগৈ এইখিনিত বহি থকাতছে এনেই ৰবীন্দ্ৰৰ পৰা আহোঁগৈ ব'ল ব'ল তেতিয়া ৰবীন্দ্ৰৰ পৰা আহোঁগৈ কি কৰিছে চাই আহিব পৰা তাৰ খবৰ খাতি বহুত দিন নাই বাৰু কিনো হ'ল চাই আহোঁগৈ ব'ল ব'ল যাওঁ ব'ল নাই কেলেনো বাৰু গৈছিলোঁ জানো ৰাতি এনেই মাৰ সোপা খাই আহিলোগৈ দেই এনেই মাৰ সোপা খাই পেলাই এতিয়া পৰি আছোঁ বিচনাত যা ৰবীন ক'ত আছ কোন ভিতৰত আছো ভিতৰলৈকে সোমাই ব'ল ভিতৰলৈকে যাওঁ ভিতৰলৈ মাতিছে ব'ল ভিতৰত আছে আহি ব'ল ব'ল আহা ভিতৰলৈকে সোমাই আহত কি হ'ল তোৰ কেনেকৈ দুখ পালি মুখত যে বেণ্ডেজ চেণ্ডেজ মাৰি থৈছ ৰঙা হৈ আছে গোটেই ক'ত দুখ পালি গোটেই বেণ্ডেজ চেণ্ডেজ মাৰি দেখোন ৰঙা হৈ আছে মুখ চুখ চব চকু টকু এটা ক'লা পৰি আছে কি কবি আৰু দুখৰ কথা মই কালি ৰাতি দোকানলৈ গ'লো অকণমান দেৰি হ'ল দোকানলৈ যোৱা 10টামান বাজিল হপায় হেৰি নাইকিয়া হৈ গ'ল বস্তু এটা আনিবলৈ গ'লো আনিবলৈ গৈ পেলাই ৰাস্তাত মানুহ কেইটামান আছিলে মই গৈ আছোঁ তাৰপিছত পিছফালৰ পৰা দিলে নহয় আমাৰ চুৰ বুলি এনেকুৱাই পিটিলে কৈছোঁ নহয় এনেকুৱাই গচকিলে মুখতে পালোঁ বেছি দূৰ দেখিছোঁ আৰু কি হ'ল গোটেই চকু টকু বেণ্ডেজ চেণ্ডেজ মাৰি আছোঁ পিছতহে গম পালে চুৰ নহয় বুলি তোৰনো কি দৰকাৰ আছিলে ৰাতিখন দোকানলৈ যাবলৈ কি বস্তু নাইকিয়া হ'ল তোৰ ভাগৰ ইমান ইমাৰ্জেঞ্চি হ'ল নে দোকান যাবলগীয়া হৈ গ'ল দোকান যাবলগীয়া হৈ গ'ল মানে দাইলে নাইকিয়া হৈ গ'ল খাবলৈ ঘৰত দাইল আনিবলৈ গ'লোগৈ আকৌ ভাত চাত বনালে পিছতহে চাইছে দাইল নাই বুলি দাইল এদাই হ'ল হ'ব বাৰু দাইল এদাই হ'ল গ'লি বাৰু মানুহখিনিও বাৰু দুখ আছে দে মানুহখিনি গাটো মাৰিব নালাগে এনেকৈ চাই চিতি ল'ব লাগে ভালকৈ অকণমান সুধি মেলি চাই চিতি ল'ব লাগে হয়নে নহয় সেইটো আগ ধৰি বাছি ল'ব লাগে আজিকালি অন্ধবিশ্বাসটো বেছি হৈছে দেই অন্ধবিশ্বাসতে মানুহ মৰিবগৈ ইয়াতো অন্ধবিশ্বাসৰ জহতে কি কৰিলে দেখিছে নহয় মানুহবোৰে চুৰ বুলি ভাবি পেলাই সেই ৰাতি বেছি দেৰি হ'লেও লাইন যাবি তেওঁ বোলো বেছি দৰকাৰ হ'লে যাবি বাৰু তেওঁ বোলো এইবোৰ মানুহবোৰৰ গাতো দুখ আছে দেই মাৰিব নালাগে নহয় চাই চিতি ল'ব লাগে চুৰ নে কি হয় আজিৰ পৰা বস্তু এদাই হ'লেও দোকান নাযাওঁ দেই ৰাতি কাণত ধৰি ল তোৰ ভয় সোমাই গ'ল পুৰা হ'ব নালাগে যাব বাৰু তহঁতি বা কেলৈ আহিছিলি ক আমি এনেই বোলো কি হ'লনো তাৰ ভাগৰ খবৰ খাতি এটা লৈ আহোঁগৈ বহুত দিন খবৰ খাতি লোৱা নাই সেইটো কাৰণে আহিছিলোঁ ইয়াতো আকৌ এয়া অৱস্থাহে হ'ল হ'ব দে থাক আমি যাওঁ দেই আমি যাওঁ তই থাক দেই আমাৰ দেৰি হ'বগৈ নহ'লে আমি যাওঁ মানে কাম এটা কৰি আছিলোঁ এনেই বোলো খবৰ এটা লৈ আহোঁগৈ বুলি হেৰি হ'ব থাক দেই আমি যাওঁ হ'ব যা এই ভিডিঅ'টো অন্ধবিশ্বাসৰ ওপৰতে আছিল মানে মানুহবোৰে আজিকালি বৰ অন্ধবিশ্বাস কৰে এনেকৈ আপোনালোকেও যাতে অন্ধবিশ্বাস কৰি পেলাই তাকে মাৰি নিদিয়ে সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি দিব ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এতিয়াই কৰি দিয়ক তলত থকা ৰঙা বটনটো টিপি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিয়ক আজিলৈ বাই ধন্যবাদ